বুধবাৰে যোৰহাট জিলা পুথিভঁৰালত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস। এই প্ৰতিষেধক দিৱসৰ লগত সংগতি ৰাখি 12 আৰু 14 বছৰ বয়সৰ শিশুসকলক কৰোনাৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াৰ লগতে কৰোনা মহামাৰীত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালৰ লোকলৈ 8 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হয়। তদুপৰি অনুষ্ঠানত কৰোনা মহামাৰীৰ সময়ত চিকিৎসাত ভৰ্তি হৈ থকা আশাকৰ্মীসকলক পুৰস্কৃত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱব্ৰত শৰ্মাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। 16 মাৰ্চ ভেকচিনেশ্যন ডে, নেশ্যনেল ভেকচিনেশ্যন ডে। আজি এই ভেকচিনেশ্যন ডেত আমি যিখিনি এই যোৱা আমাৰ কোভিড যিটো মহামাৰীৰ যিটো আমাৰ হ'ল সংক্ৰমণ হ'ল, তাতে খুব ভালকৈ যিসকলে কাম কৰিলে, আশাকৰ্মী, অংগনবাদী কৰ্মীকে আদি কৰি হেল্থ ৱৰ্কাৰ সকলোকে আমি এটা স্বীকৃতি দিছোঁ। আমি 21জন তেনেকুৱা কৰ্মীক আজি বঁটা প্ৰদান কৰিছোঁ, মানে তেখেতক সন্মান যাচিছোঁ। সকলোৱে যথেষ্ট কষ্ট কৰি ক'ভিডৰ এই মহামাৰীৰ পৰা আমাক উদ্ধাৰ কৰিছে। তেওঁলোকৰ যিখিনি কাম কৰিছে, ভাবিব নোৱাৰা কাম। দিনে ৰাতি যেতিয়া মানুহক আমি কৈছোঁ ঘৰৰ ভিতৰত থাকক, কোনো ধৰণৰ বাহিৰত যাতে ওলালে সংক্ৰমণ হ'ব পাৰে, ঠিক তেনে সময়তে তেওঁলোকে ঘৰৰ পৰা ওলাই আহি সকলোকে ৰাইজক সেৱা কৰিছে। সেইটো একেবাৰে মানে খুব সুন্দৰ মানৱ সেৱাৰ কাম কৰিছে। গতিকে তেখেতসকলক আজি আমি আমাৰ প্ৰশংসা পত্ৰক আদি কৰি তেওঁলোকক আজি আমি ইয়াত মাতি আনি তেওঁলোকক বঁটা প্ৰদান কৰিছোঁ। তাৰোপৰি আমি 16গৰাকী ক'ভিড ছাপৰ্ট স্কীমৰ 16গৰাকী বিধৱা মহিলাক যাৰ স্বামী হাৰা হৈছে ক'ভিডত, তেখেতলোকক আমি চৰকাৰে 2.5 লাখ টকাকৈ দিছে, সেইটো আমি বিতৰণ কৰিছোঁ। আৰু আজি 12 পৰা 14 বছৰলৈ যিটো ক'ভিড ভেকচিনেশ্যন নতুনকৈ চৰকাৰে ঘোষণা কৰিছে, তেনেকুৱা স্কুলৰ শিক্ষক ছাত্ৰ ছাত্ৰীকো আমি দিয়া আজি আৰম্ভ কৰিছোঁ। মই দেখিছোঁ আমাৰ যোৰহাট জিলাত প্ৰায় 7.5 লাখ ফাৰ্ষ্ট ড'জ ভেকচিন, 6.5 লাখ ছেকেণ্ড ড'জ ভেকচিন, প্ৰায় 14 লাখৰ ওপৰত আমাৰ ভেকচিন দিয়া হ'ল। আৰু এতিয়া ক'ভিড প্ৰায় বুলিবলৈ নায়েই, আমাৰ যোৰহাট জিলাত ক'ভিডৰ নাই, শূন্যই হৈ আছে যোৱা 2-3 দিন। ৰাইজৰ সকলো সুবিধা আৰু স্বাস্থ্যকৰ্মী, চিকিৎসক, নাৰ্ছ সকলোৰে আশাসুধীয়া প্ৰচেষ্টাৰ বাবে এইটো সফল হৈছে। সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৰহাটৰ পৰা পৰিস্মিতা বৰঠাকুৰ ৰিপৰ্ট, তৰংগ লাইভ।